প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সায়েন্সৰ কলা লেসনটোৰ প্ৰাণী কলাৰ দ্বিতীয়বিধ কলা আলোচনা কৰিম আৰু এইবিধ কলা হ'ল সংযোজক কলা। এতিয়া সংযোজক কলাৰ সবিশেষ আলোচনা কৰাৰ আগতেই আমি কলাবিধৰ এটা বিশেষ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ কথা প্ৰথমে জানিব লাগিব। এই বৈশিষ্ট্যটো হ'ল সংযোজক কলাৰ কোষবিলাকৰ মাজত আন্তঃকোষীয় ব্যৱধান থাকে, অৰ্থাৎ কোষবিলাক ইটোৱে সিটোৱে গাতে গা লগাই নাথাকে, মাজত কিছু পৰিমাণে ফাঁক থাকে আৰু এই ব্যৱধানবিলাকত অৰ্থাৎ এই ফাঁকবিলাকত এবিধ দ্ৰব্য পৰিপূৰ্ণ হৈ থাকে। এই দ্ৰব্যবিধক কোৱা হয় আধাৰ দ্ৰব্য। আধাৰ দ্ৰব্যৰ মাজত কোষবিলাক সোমাই থাকে। এইটো হ'ল সংযোজক কলাৰ এটা বিশেষ বৈশিষ্ট্য। এতিয়া এই বৈশিষ্ট্যটো বুজাবৰ কাৰণে মই এটা ছবিৰ সহায় লৈছোঁ, তেতিয়া তোমালোকে ভালকে বুজি পাব। এই ছবিটোত এই যে বগা বগা অংশবিলাক, এইবিলাক হ'ল একোটা কোষ। কোষবিলাকৰ মাজত অন্তঃকোষীয় ব্যৱধান আছে আৰু এই ব্যৱধানখিনিত যিটো দ্ৰব্য মই সেউজীয়া ৰঙেৰে দেখাই দিছোঁ, সেই দ্ৰব্যটো হ'ল আধাৰ দ্ৰব্য। এই যিটো দ্ৰব্য, এই দ্ৰব্যটো কিন্তু বহুত বেলেগ বেলেগ হ'ব পাৰে। কিছুমান কোষৰ ক্ষেত্ৰত আধাৰ দ্ৰব্য জুলীয়া হ'ব পাৰে। এতিয়া ভাবি লোৱাচোন বাৰু, আধাৰ দ্ৰব্যটো যদি জুলীয়া হয়, এই জুলীয়া পদাৰ্থবিধৰ মাজত কোষবিলাক সোমাই আছে। গতিকে জুলীয়া পদাৰ্থটো যেতিয়া বৈ যাব, তেতিয়া গোটেই কলাবিধেই এবিধ জুলীয়া কলাৰ দৰে ইফালে সিফালে বৈ যাব পৰা হ'ব। তেনেকৈ এবিধ কলা কিন্তু আমাৰ শৰীৰতো আছে আৰু সেইবিধ কলা হ'ল তেজ। তেজ একবিধ জুলীয়া সংযোজক কলা। এতিয়া যদি আধাৰ দ্ৰব্যখিনি কঠিন হয়, অৰ্থাৎ টান পদাৰ্থ এটা, এই টান পদাৰ্থটোৰ মাজত কিন্তু কোষবিলাক এনেকৈ সোমাই থাকিব, তেতিয়া গোটেই কলাবিধেই একবিধ কঠিন কলা হিচাপে আমি পাম। তেনেকুৱা কলাও আমাৰ শৰীৰত আছে, সেইটো হ'ল অস্থি বা হাড়। এতিয়া হাড় আৰু তেজ দেখিবলৈ সম্পূৰ্ণ বেলেগ দুবিধ কলা, কিন্তু দুয়োবিধে আকৌ সংযোজক কলা। কিহৰ কাৰণে সংযোজক কলা হ'ল তোমালোকে বুজি পাইছা নিশ্চয়, যে দুয়োবিধ কলাৰ গঠনৰ সাদৃশ্য আছে। দুয়োবিধ কলাতে কোষবিলাক এনেকুৱা আধাৰ দ্ৰব্যত সোমাই থাকে। এই আধাৰ দ্ৰব্যটো জুলীয়া হ'ব নে কঠিন হ'ব নে লেহুকা হ'ব, অৰ্থাৎ ৰবৰৰ দৰে ভাঁজ কৰিব পৰা হ'ব, তাৰ ওপৰত ভিত্তি কৰি সংযোজক কলাবিলাক অলপ বেলেগ বেলেগ হয়। কিন্তু এই বৈশিষ্ট্যটো থাকিবই লাগিব, তেতিয়াহে তাক আমি সংযোজক কলা হিচাপে ল'ব পাৰিম। এতিয়া আমাৰ শৰীৰত এনেকুৱা ধৰণৰ বিভিন্ন গঠন থকা সংযোজক কলা বহুত আছে। তাৰে ভিতৰত কেইটামান নাম মই দিছোঁ, তোমালোকে চোৱা। আমাৰ শৰীৰত থকা সংযোজক কলাবিলাক হ'ল তেজ, অস্থি বা হাড়, উপাস্থি, লিগামেণ্ট, টেণ্ডন, এৰিঅলাৰ কলা আৰু শেষৰ বিধ হ'ল মেদ কলা। এতিয়া এই কলাবিলাকৰ ভিতৰত প্ৰথমবিধ কলা তেজৰ বিষয়ে কিছু কথা মই ক'ম। তেজ হ'ল একবিধ সংযোজক কলা আৰু ই জুলীয়া সংযোজক কলা। ইতিমধ্যে মই ক'লোঁ যে তেজৰ যিটো আধাৰ দ্ৰব্য, সেই আধাৰ দ্ৰব্যবিধ হ'ল পনীয় পদাৰ্থ। সেইকাৰণে আমি গোটেই তেজখিনিকে জুলীয়া সংযোজক কলা হিচাপে পাইছোঁ। এই পনীয়া যিটো আধাৰ দ্ৰব্য, তাৰ এটা নাম আছে, সেইটো প্লাজমা বুলি কয়। তোমালোকে কিজানি তেজৰ প্লাজমাৰ নাম আগৰ ক্লাছবিলাকত শুনিছা। এই প্লাজমাই হ'ল তেজৰ আধাৰ দ্ৰব্য। এই পনীয়া আধাৰ দ্ৰব্যখিনিত তেজৰ কোষবিলাক উটি পৰি ফুৰে। তেজত তিনিবিধ কোষ থাকে, তোমালোকে হয়তো নামবিলাক জানা। লোহিত ৰক্তকণা, শ্বেতৰক্তকণা আৰু অনুচক্ৰিকা, এই তিনি ধৰণৰ কোষ তেজৰ প্লাজমা নামৰ আধাৰ দ্ৰব্যত উটি পৰি ফুৰে আৰু সেইখিনিয়ে হ'ল তেজ। গতিকে তেজৰ গঠনত আমি সদায় দুটা অংশ পাম। তাৰ পনীয়া অংশটো হ'ল প্লাজমা আৰু বাকীখিনি হ'ল তিনি ধৰণৰ কোষ। এই কোষবিলাকে বেলেগ বেলেগ কাম কৰে।
এই সম্পৰ্কে তোমালোকে পিছৰ ক্লাছত পাবা, কিন্তু মই তেজে আমাৰ শৰীৰত কি কাম কৰে তাৰ অলপ আভাস দিছোঁ, তোমালোকে চাই লোৱা। আমাৰ তেজৰ কাম হ'ল এইকেইটা। তেজে হাওঁফাওঁ আৰু কলা কোষবোৰৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড পৰিবহণ কৰে। আমাৰ পাচন তন্ত্ৰত পাচন হোৱা খাদ্যবিলাক শোষণ কৰি নি কোষবিলাকত যোগান ধৰে। তেজে তাৰ শ্বেতৰক্ত কণাবিলাকৰ সহায়ত আমাৰ শৰীৰটো বেমাৰৰ বীজাণুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখে আৰু প্লাজমাৰ সহায়ত তেজে আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। সাধাৰণভাৱে তোমালোকে তেজৰ কামখিনি জানিলা। এতিয়া আমাৰ দ্বিতীয়বিধ সংযোজক কলা হ'ল হাড় বা অস্থি। অস্থি বা হাড় হ'ল এবিধ কঠিন সংযোজক কলা। এই অস্থি বা হাড় কঠিন কিয় হ'ল? তোমালোকে নিশ্চয় বুজি পাইছা যে হাড়ৰ যিটো আধাৰ দ্ৰব্য সি এবিধ কঠিন পদাৰ্থ। কেলছিয়াম আৰু ফচফৰাছেৰে গঠিত কিছুমান লৱণৰ দ্বাৰা এই আধাৰ দ্ৰব্যটো গঠিত। বিশেষকৈ তাত কেলছিয়াম ফচফেট থাকে। সেইকাৰণে হাড় মজবুত কৰিবৰ কাৰণে আমাক ডক্টৰে কেলছিয়াম খাবলৈ দিয়ে বা ফচফৰাছযুক্ত খাদ্য খাব লাগে, কাৰণ হাড় আৰু দাঁত মজবুত কৰাত কেলছিয়াম আৰু ফচফৰাছে আমাক সহায় কৰিব পাৰে। তাৰ যিটো আধাৰ দ্ৰব্য তাত কেলছিয়াম আৰু ফচফৰাছ মৌলদ্ৰব্য পোৱা যায়। এতিয়া এই হাড়ে আমাৰ কি কাম কৰে? হাড়ে আমাৰ শৰীৰটোৰ ওজন বা ভাৰ বহন কৰে, শৰীৰটোক নিৰ্দিষ্ট আকৃতি দিয়ে আৰু আমাৰ অংগ প্ৰত্যংগ হাত ভৰি আদি লৰচৰ কৰা কামত অস্থি বা হাড়ে সহায় কৰে। কিন্তু এটা কথা মনত ৰাখিবা, হাড়ৰ মাজতো কিন্তু কোষবিলাক থাকে। কেৱল তাৰ আধাৰ দ্ৰব্যটোহে কঠিন, কোষবিলাক কিন্তু তাৰ মাজত থাকি যায়। তেনেহ'লে এটা প্ৰশ্ন তোমালোকৰ মনত নিশ্চয় উদয় হ'ব যে এই কঠিন হাড়ৰ মাজত কোষবিলাক জীয়াই থাকিবৰ কাৰণে খাদ্য, পানী, অক্সিজেন আদিৰ যোগান ক'ৰ পৰা পাই থাকে? কঠিন পদাৰ্থৰ মাজত সোমাই আছে। তোমালোকে জানি ভাল পাবা যে হাড়ৰ মাজে মাজে কিছুমান সুৰংগ আছে আৰু এই সুৰংগবিলাকেদি ৰক্তবাহী নলীবিলাক অৰ্থাৎ তেজ চলাচল কৰা নলীবিলাক জালৰ নিচিনাকৈ বিয়পি থাকে। এই ৰক্তবাহী নলীবিলাকে তাৰ কোষবিলাকলৈ হাড়ৰ মাজেদি ভিতৰে ভিতৰে খাদ্য, অক্সিজেন, পানী আদিৰ যোগান ধৰি থাকে। গতিকে হাড় এডাল যদি কটা যায় কিবা কাৰণত, তেনেহ'লে হাড়ৰ মাজেদিও তেজ ওলাব, কাৰণ তাত ৰক্তবাহী নলী আছে, সেইবিলাক কটা যাব। তোমালোকে হাড়বিলাক কাঠৰ বুলি নাভাবিবা, তাৰ মাজত কিন্তু ৰক্তবাহী নলী আছে আৰু তাৰ মাজত আনকি কোষ আছে। গতিকে আমাৰ সকলোবিলাক কলা বুলিলেই কোষেৰে গঠিত। ইতিমধ্যে হাড়ৰ কামখিনি তোমালোকে জানিলা। এতিয়া অন্য এবিধ সংযোজক কলা হ'ল উপাস্থি। উপাস্থিবিলাক কিছু লেহুকা, অৰ্থাৎ প্লাষ্টিকৰ নিচিনা অলপ ভাঁজ লগাব পাৰি। ক'ত থাকে উপাস্থি? আমাৰ নাকৰ আগত এনেকৈ হাত দি চালে গম পাবা, অলপ ঢিলা ঢিলা কুচন টাইপৰ এটা অংশ পোৱা যায়। কাণত আছে, এইবিলাক ভাঁজ লগাব পাৰোঁ। প্লাষ্টিকৰ নিচিনা কাণখন এনেকৈ হাতেৰে ভাঁজ লগাই দিব পাৰি, ভাঙি নাযায়। এনেকুৱা অংশবিলাকত উপাস্থি আছে। উপাস্থিয়ে কি কৰে? এনেকুৱা কিছুমান অংশত আছে, তাৰ ভিতৰত হাড়ৰ যিবিলাক জইণ্টবিলাক যে আছে, যোৰাবিলাক, সেই যোৰাবিলাকত দুডাল হাড় যাতে ঘহনি খাই ক্ষয় নাযায়, তেনেকুৱা অংশবিলাকতো উপাস্থি থাকে। তদুপৰি আমাৰ শ্বাস নলীডাল সুৰক্ষিত কৰাৰ কাৰণে তাৰ চাৰিওফালে উপাস্থিৰ এডাল নলীৰ নিচিনা অংশ আছে, তাৰ ভিতৰতহে আমাৰ শ্বাস নলীডাল থাকে। আন এবিধ সংযোজক কলা হ'ল লিগামেণ্ট। এই লিগামেণ্ট হ'ল প্লাষ্টিক জাতীয় এবিধ কলা, অৰ্থাৎ তাৰ যিটো আধাৰ দ্ৰব্যবিধ কিছু লেহুকা আঁহজাতীয় পদাৰ্থৰে তৈয়াৰী। লিগামেণ্টে কি কৰে? আমাৰ দুডাল হাড়ৰ যোৰা অংশটোত থাকি হাড় দুডাল বান্ধি ৰাখে। যেনে ধৰা ইয়াতে মোৰ হাতৰ এটা যোৰা আছে, আমাৰ সকলোৰে হাতৰ এই যোৰাটোত আমি যদি কিবা কাৰণত হাতখন এনেকৈ পকাই দিলোঁ, এই যোৰাটো নষ্ট হৈ নাযায়। ই হাড়বিলাক পিছলি গৈ আমাক অসুবিধাৰ সৃষ্টি যাতে কৰিব নোৱাৰে, তাৰ কাৰণে যোৰাটো ভালকৈ বান্ধি ধৰি ৰাখে।
এইটো হ'ল লিগামেণ্টৰ কাম। তাৰপিছতে অন্য এবিধ সংযোজক কলা টেণ্ডন। টেণ্ডন ক'ত থাকে? মাংসবিলাকক, অৰ্থাৎ মাংসবিলাকক আমাৰ কলা এবিধ, মাংস পেশী কলা বুলি কয়। এই মাংসবিলাকক হাড়ৰ সৈতে খুব সুন্দৰকৈ টাইটকৈ বান্ধি ৰাখে। সেইকাৰণে কেতিয়াবা মাংস খাওঁতে আমি হাড়ৰ পৰা মাংস উলিয়াবৰ কাৰণে খুব অলপ জোৰ পৰে। কিহৰ কাৰণে? তাৰমানে মাংসপেশীবিলাকক হাড়ৰ সৈতে বান্ধি ৰখা এবিধ কলা আছে, আৰু সেইবিধেই হ'ল টেণ্ডন। আকৌ কৈছোঁ মই, টেণ্ডনে হাড়বিলাকৰ সৈতে মাংসবিলাকক টাইটকৈ বান্ধি ৰাখে। আৰু এবিধ সংযোজক কলা আছে এৰিয়নাৰ কলা। এৰিয়নাৰ কলাই আমাৰ ভিতৰৰ যিবিলাক অংগ প্ৰত্যংগ আছে সেইবিলাকক সঠিক স্থানত ধৰি ৰাখে, যাতে সি নিজৰ স্থানতে থাকিব পাৰে তাৰ ব্যৱস্থাটো কৰে এৰিয়লাৰ কলাই। ক'ত থাকে? ৰক্তবাহী নলী, স্নায়ু বা নাৰ্ভবিলাকৰ চাৰিওফালে থাকে, হাড়ৰ মজ্জাত থাকে, এনেকুৱা বিভিন্ন অংশ আছে, সেইবিলাকত এই এৰিয়লাৰ কলা থাকে। আৰু নলীবিলাক, ৰক্তবাহী নলী, স্নায়ু, এইবিলাক যাতে ডিছপ্লেচ নহয়, অৰ্থাৎ সি যাতে লৰচৰ কৰিব নোৱাৰে, তেনেকুৱা কামটো এৰিয়লাৰ কলাই কৰে। আৰু শেষৰবিধ কলা হ'ল মেদ কলা। মেদ মানে হ'ল চৰ্বি, অৰ্থাৎ আমাৰ শৰীৰৰ কোনো কোনো অংশত চৰ্বি জমা হৈ থাকে। ক'ত থাকে জানানে? ছালৰ তলত থাকে, আমাৰ ছালখনৰ তলত, আৰু প্ৰায় আভ্যন্তৰীণ অংগবিলাকৰ চাৰিওফালে চৰ্বিৰ এটা তৰপ থাকে। এই চৰ্বিৰ তৰপটোত চৰ্বি জমা হৈ থাকে, অৰ্থাৎ মেদ কলাৰ কোষবিলাকে চৰ্বি সঞ্চয় কৰে। চৰ্বি কিন্তু এবিধ আমাৰ শক্তিদায়ক উপাদান, তাত যথেষ্ট পৰিমাণে শক্তি সঞ্চিত হৈ থাকে, কিন্তু বেছিকৈ চৰ্বি জমা হোৱাটো আমাৰ শৰীৰৰ কাৰণে অপকাৰী। মেদ কলাৰ আৰু এটা কাম আছে কি, আমাৰ শৰীৰৰ পৰা তাপটো ওলাই যাব নিদিয়ে, অন্তৰক বা অপৰিবাহী পদাৰ্থৰ কাম কৰি আমাৰ শৰীৰত তাপখিনি সুৰক্ষিত কৰি ৰাখে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ সংযোজক কলাৰ বিষয়ে এইখিনিয়ে। ইয়াৰ পিছৰ বাকী দুবিধ কলাৰ বিষয়ে মই বেলেগ এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। ধন্যবাদ।